হাই এভৰিৱান, মই আজি আপোনালোকৰ ভ্যাকচিন সাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰে তাৰ বিষয়ে জনাম। আপোনাৰ মোবাইলতে আপুনি ঘৰত বহিয়ে কেনেকৈ সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰি তাৰ বিষয়ে জনাম। ভিডিঅ'টো চাই থাকিব। প্ৰথমতে আপোনালোকে গুগলত ক্লিক কৰক। গুগলত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাৰ্জত যাওক। চাৰ্জত ভ্যাকচিন সাৰ্টিফিকেট বুলি লিখক আৰু তাত ক্লিক কৰক। এতিয়া মই লিখিছোঁ, চাই লওক আপোনালোকে। ভ্যাকচিন সাৰ্টিফিকেট। এতিয়া ভ্যাকচিন সাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে এনেকৈ এখন ইণ্টাৰফেচ দেখাব। ইয়াত আপোনালোকে প্ৰথম দেখিছে ন কোইন, তাত ক্লিক কৰিব। মই ক্লিক কৰিছোঁ, চাই লওক। ইয়াত ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ খোল খাব আৰু সেই পেজটো খোলাৰ লগে লগে কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব জনাইছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকক। ইয়াত আপোনালোকে দেখিছে যে ডাউনলোড সাৰ্টিফিকেট। ডাউনলোড সাৰ্টিফিকেটত ক্লিক কৰক। ইয়াত য'ত এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ, আপুনি যিটো নাম্বাৰ ভ্যাকচিন লওঁতে দিছিলে সেই নাম্বাৰটো এণ্টাৰ কৰক। মই মোৰ নাম্বাৰটো এণ্টাৰ কৰিছোঁ। এতিয়া গেট OTP। এতিয়া মানে মোবাইলত এটা OTP যাব। সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। 6টা সংখ্যাৰ OTP। ইয়াত মই এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ পাছত ভেৰিফাই এণ্ড প্ৰচিড তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এনেকৈ এখন পেজ খোল খাব আৰু এই পেজখনত দেখিছে নহয় সাৰ্টিফিকেট বুলি লিখা আছে আৰু সেই সাৰ্টিফিকেটত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ লগে লগে ডাউনলোড দেখুৱাব। অলৰেডি দেখাইছে আৰু ডাউনলোডত ক্লিক কৰক আৰু ইয়াত ক্লিক কৰাৰ লগে লগে অলৰেডি সাৰ্টিফিকেটটো ডাউনলোড হৈছে। আপোনালোকে ডাউনলোডত চাই ল'ব পাৰিব, নহ'লে ক্ৰমত গৈ পিনি ইয়াক ডাউনলোড অপশ্যনটো চাই ল'ব পাৰিব। গুগলত এয়া দেখিছে নহয় সাৰ্টিফিকেট ডাউনলোড দেখুৱাই ৰাখিছে আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাৰ্টিফিকেটখন ওলাই গৈছে। আৰু এই সাৰ্টিফিকেটখন আপোনালোকে যদি লগত লৈ থাকিব বিচাৰে আপোনাৰ মনি পাৰ্চত, তেনেহ'লে আপুনি জেৰক্স চেণ্টাৰত গৈ ইয়াৰ কপি এটা উলিয়াই ল'ব আৰু কপিটো যিকোনো কামতে আপোনাৰ ব্যৱহৃত হ'ব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।